হেল্ল' বন্ধু বান্ধৱীসকল, আপুনি চাগে এইকেইদিন হাইড্ৰক্সিক্লৰকুইনৰ নাম বহুবাৰ শুনিছে। এই হাইড্ৰক্সিক্লৰকুইনৰ বাবে আমেৰিকান ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতক সকিয়নি দিয়া বুলি হয়তো শুনিবলৈ পাইছে। কিন্তু কি এই হাইড্ৰক্সিক্লৰকুইন? ইয়াক বিচাৰি কিয় বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰই হাহাকাৰ কৰিছে, আহক জানি লওঁ। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। দৰাচলতে হাইড্ৰক্সিক্লৰকুইন মেলেৰিয়া বেমাৰৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। 1934 চনত জাৰ্মানীৰ বৈজ্ঞানিকে ক্লৰকুইন তৈয়াৰ কৰিছিল। চিংকনা নামৰ গছৰ ছালৰ পৰা ওলোৱা কুইনিনৰ পৰা ইয়াক বনোৱা হৈছিল। হাইড্ৰক্সিক্লৰকুইনো ইয়াৰ লগতে মিলে। ক্লৰকুইনৰ তুলনাত ই কম বিষাক্ত। ভাৰতৰ দুটা কোম্পানীয়ে এই ঔষধ তৈয়াৰ কৰে। এই কোম্পানী দুটা হ'ল ইপকা আৰু জাইডাছ কেডিল্লা। কিন্তু কিয় এতিয়া এই ঔষধৰ ডিমাণ্ড বাঢ়ি গৈছে? ইয়াক লৈ বহুতো উৰা বাতৰি ওলাইছে। বহু লোকে এই ঔষধক কৰোণা ভাইৰাছৰ ঔষধ বুলিও কৈছে। ICMR অৰ্থাৎ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্চে দুই ধৰণৰ লোকক এই দৰৱ খাবলৈ উপদেশ দিছে। প্ৰথমতে ডাক্তৰ আৰু স্বাস্থ্যকৰ্মীসকল যিসকলে কৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীক চিকিৎসা কৰি আছে, আৰু দ্বিতীয়তে কৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ ঘৰৰ লোকসকলক। কিন্তু বিভিন্ন উৰা বাতৰিৰ বাবে ইয়াৰ বিক্ৰী এতিয়া বাঢ়িবলৈ ধৰিছে। কিন্তু মনত ৰাখিব, হাইড্ৰক্সিক্লৰকুইন ডাক্তৰৰ পৰামৰ্শতে খাব লাগে। বহু লোকে কোনো পৰামৰ্শ নোহোৱাকৈ খোৱাৰ ফলত ইয়াৰ বেয়া প্ৰভাৱ দেখা গৈছে। এই ঔষধৰ ওপৰত এতিয়াও বহু ৰিচাৰ্চ আৰু টেষ্টিং চলি আছে। কিন্তু এতিয়া ভাৰতে বিদেশলৈ হাইড্ৰক্সিক্লৰকুইনৰ ৰপ্তানিক লৈ বহু প্ৰশ্ন উত্থাপিত হৈছে। প্ৰথমতে ভাৰতে দেশৰ পৰিস্থিতিৰ ওপৰত লক্ষ্য ৰাখি বিদেশলৈ এই ঔষধৰ ৰপ্তানি বন্ধ কৰিছিল। পাছত আমেৰিকান ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ লগত কথা পাতি এই ঔষধ বিচাৰিছিল। কিন্তু ভাৰতে হাইড্ৰক্সিক্লৰকুইন বিদেশলৈ নপঠিওৱাৰ বাবে ডনাল্ড ট্ৰাম্পে কৈছিল, যদি ভাৰতে এই ঔষধ মুকলি কৰি নিদিয়ে তেন্তে এই পদক্ষেপৰ বিপৰীতে আমেৰিকায়ো কিবা পদক্ষেপ লোৱাৰ কথা চিন্তা কৰিব। দেশৰ বিভিন্ন নেতাসকলে এই ঔষধ বাহিৰলৈ পঠিয়াব নালাগে বুলি মত প্ৰকাশ কৰিছিল। কিন্তু পাছত আমেৰিকা আৰু ব্ৰাজিলৰ লগতে কেইবাখনো দেশলৈ এই ঔষধৰ ৰপ্তানি কৰা হয়। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতেও এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।